হেল্ল' মই ধানী হাজৰিকা আৰু আপোনালোকক স্বাগতম জনাইছোঁ ধানীৰ পৃথিৱীলৈ। মই মৰ্ণিং ৱাক কৰি আছোঁ, তো মই ভাবিলোঁ মই এটা ভিডিঅ' বনাওঁ যে মোৰ নিচিনা আৰু বহুত মানুহ আছে চাগে যাৰ ৰাতিপুৱা শুই উঠাত বহুত অসুবিধা হয়। মোৰতো হয়, মই ৰাতিপুৱা শুই উঠাত এক্সপাৰ্ট নহয়, কিন্তু মই যদি বিচাৰোঁ উঠিব পাৰোঁ, বাট নো আই ইগন'ৰ ইট। তো মই কিছুমান ৰাতিপুৱা শুই উঠিবলৈ টিপছ এণ্ড ট্ৰিক্স কৈ আছোঁ, অ'কে। এই ৰাতিপুৱা বতাহজাকে আৰু এই ভিউবোৰে মোক ৰাতিপুৱা উঠিবলৈ মটিভেট কৰে। মই ৰাতি মানে কি হয়, গাঁও হওক চেহেৰ হওক য'তে নাথাকোঁ, টাউন হওক, মানে এই ৰাতিপুৱা যিটো বতাহজাক হয় চবতে ভাল লাগে, তো সেইটোৱে মোক মটিভেট কৰে। দেখিছেনে কিমান ধুনীয়া, উঠিব মোৰ আজিও মন নাছিলে, বাট মই এই ভিউটোলৈ মনত পেলাই উঠিছোঁ। এইফালে মোৰ গাঁৱৰ ঘৰলৈ যায়। আগতে মই এই পুৰণা গাঁৱত আছিলোঁ, এইফালে অলপ যাব লাগে আৰু 1.5 কিলোমিটাৰমান। এইফালে মোৰ পুৰণা গাঁৱলৈ যায়, কিন্তু মই এতিয়া সেইফালে নাযাওঁ, মই এতিয়া বেলেগত থাকোঁ। সেইফালে দেখিছেনে, এইফালে বহুত স্মৃতি আছে। আগতে বহুত ভয় লাগিছিলে কেলৈ গছ গছনিৰ মাজেদি যাবলৈ, গাঁৱৰ মাজলৈ আন্ধাৰ হ'লে, কিন্তু এতিয়া সেনেকুৱা ভয় চয় নাই। এতিয়া মই যাম এইফালে। মোৰ মোবাইলত ব্লগিং কৰিবলৈ বহুত লাজ লাগে, কিন্তু দেই সেইজনে চাগে মোকে চাইছে, সেইজনী কোননো আহিলে বাইদেউ। এতিয়া ৰাস্তাটো দেখাব, এতিয়া ৰাস্তাটো দেখাম কিমান ধুনীয়া দেই, দেখিছে নহয়। আৰু আপুনি এনেকুৱা যদি দীঘলকৈ উশাহ লৈ খোজ কাঢ়ে, তেতিয়া আৰু আপোনাৰ বডিটো মানে ৰিফ্ৰেছ হৈ যাব, ভাল হৈ যাব। জাষ্ট টেক লং ডিপ ব্ৰিথ ৱাইল ইউ ৱাক। ৰাতিপুৱা যেতিয়া খোজ কাঢ়িব, আমি ক'ৰ চিন্তা ভাৱনা লৈ খোজ কাঢ়োঁ ঠিক নাই, কিন্তু তেতিয়া আপুনি জাষ্ট নিজৰ ব্ৰিডিংটোত কনচেনট্ৰেট কৰিব, দীঘল উশাহকৈ টানিব, যে আপোনাৰ কনচেনট্ৰেশ্যনটো নিজৰ উশাহটোতে থাকে। দীঘলকৈ উশাহ ল'ব, এৰি দিব। আমাৰ লাইফত যিকোনো কাম কৰিবলৈ হ'লে আমাক লাগে মটিভেশ্যন। আৰু আজিকালি কি হৈছে, আমাক মটিভেট কিয়ে কৰে জানে? ডক্টৰ, মেডিচিনছ হয়। যদি কিবা এটা প্ৰব্লেম হয়, বেমাৰত পৰোঁ, তাৰপিছত ডক্টৰে যি কয় খাবলৈ সেইটোৱে খাম, তাৰ আগতে কিন্তু চব নাখায়, ইটো নাখাওঁ সিটো নাখাওঁ, আৰু তাৰপিছত যি কৰিব দিয়ে সেইটোৱে কৰিম, হয়নে নহয় বাৰু? বাট ডক্টৰৰ মটিভেশ্যন লোৱা আগতে বেলেগ মটিভেশ্যন লৈ লওক আপোনালোকে, বেছি ভাল হ'ব। এইটো চাওক কিমান ধুনীয়া, চাওক। ৰাতিপুৱা মই শুই উঠিব মন নগ'লে মই এইখিনি জেগাৰ কাৰণে মনত পেলাওঁ, ৱাও, মানে ইয়াত খোজকাঢ়ি কিমান মজা লাগে। এইখন ছাইডত নদী আছে, এই ফিলিংটোৰ কাৰণে মই ৰাতিপুৱা উঠিব পাৰোঁ। এই দাদা এজনে চাইকেল মাৰি আহি আছে, তেওঁ কেমেৰাটো দেখি লুকাই দিব। আৰু চাওক, তেওঁ ব্ৰাছ কৰি আহিছে, মানে তেওঁ ঘৰত ব্ৰাছ কৰিলে দেৰি হ'ব বুলি ব্ৰাছটো লৈ আহিছে, য'ত যাব ত'তেই ব্ৰাছ কৰিবগৈ, এতিয়া মানে মুখ ধুবগৈ। ইটছ নট ইজি টু ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং, বহুত টান হয়, ময়ো বুজি পাওঁ। মইতো সৰুৰ পৰাই 5:30ত উঠি আছোঁ, বাট ষ্টিল সেইটো মোৰ হেবিট হোৱা নাই, মানে আদত হোৱা নাই। বিকজ সৰুতে মই ফ'ৰ্চফুলি উঠিছিলোঁ। মোৰ স্কুল আছিলে, তো 6:30 বাছ আহে, 5:30 উঠিবই লাগে আৰু, তো ষ্টিল সেইটো মই এতিয়ালৈকে হেবিট হোৱা নাই, বাট কেনেকৈ ফ'ৰ্চফুলি কৰা হৈছিলে। সেইটো যদি মই নিজে সেইটো কৰিব বিচাৰোঁ, তো মই নিজে উঠিব পাৰিম, বাট এতিয়াও পৰা নাই। ষ্টিল আই এম ৱৰ্কিং অন ইট। বাই দ্য ৱে, ৰাতিপুৱা যদি শুই উঠিব বিচাৰোঁ, আমি ছাডেনলি শুই উঠিব নোৱাৰোঁ। মই এনেকুৱা ৰিয়েকশ্যন এইটো কাৰণে দিলোঁ, কাৰণ মই ইউজ কৰা এপটোৱে ৱাকিঙৰ কাৰণে চিঞৰিলে, ইউ হেভ কমপ্লিটেড 3 কিলোমিটাৰ্ছ, ডিউৰেশ্যন 25 minutes এণ্ড বাৰ্ণ 350 calories। ৰাতিপুৱা শুই উঠাটো ইজি নহয়, কিন্তু ইমান টানো নহয়। ৰাতিপুৱা যদি শুই উঠিব হয় সোনকালে, 4:30 বজালৈকে যদি আমি শুই উঠিব বিচাৰোঁ, তেন্তে আমাৰ কিছুমান ৰেগুলাৰ হেবিটছৰ ভিতৰত কিছুমান মাইনাৰ চেঞ্জেছ আনিব লাগিব, সৰু সুৰা চেঞ্জেছ। জাষ্ট লাইক আমি ৰাতি হেভি ডিনাৰ কৰিব নালাগিব, আৰু ৰাতি অকণমান জল্দি শুব লাগিব। তুমি যদি 12টা 1টা 2টা মানে দেৰিকৈ শুইছা আৰু তুমি 4:30ত উঠিছা,
চেলিউট, তোমাৰ কোৱালিটি আছে, কিন্তু সেইটো আমাৰ হেল্থটোৰ কাৰণে বেছি বেয়া। কাৰণ 8 to 9 মানে 8ৰ পৰা 9 ঘণ্টাৰ টোপনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু নেক্সট কথাটো হৈছে টোপনিটোতো আমাৰ ইম্পৰ্টেণ্ট হয়, তাৰপিছত যদি আমাৰ দিনত টোপনি আহে ন, যেতিয়া আপোনাৰ টোপনি আহে 5-10 মিনিট এনেকৈ টোপনিয়াই ল'ব আৰু একো নাই। কাৰণ আমাৰ বডিটো যেতিয়া টোপনি আহে, আমাৰ বডিত কিছুমান চেঞ্জেছ আহিব বিচাৰে, যিটো টোপনি গ'লেহে অকণমান ৰেষ্ট, টোপনি গ'লে একদম ফুল ৰেষ্টত থাকিব ন, টোপনি নোযোৱালৈকেতো আপোনাৰ বডিটো মানে এক্টিভেই হৈ থাকে। তো সেই যদি 5-10 মিনিট টোপনিয়াই দিয়ে, তেতিয়া আপোনাৰ বডিত কিছুমান মাইনাৰ চেঞ্জেছ আহি যাব। কাৰণ ষ্টিল বা মানে ষ্টিল মডতহে চেঞ্জেছ আহে, এক্টিভ মডত নাহে। সেইকাৰণে ল'ৰা ছোৱালী যে প্ৰায় শুৱে, সেই তেওঁলোকৰ বডিত চেঞ্জেছ, তেওঁলোক ডাঙৰ হয়, কিছুমান চেঞ্জেছ সেই শুই থাকিলেহে আহে। তো যেতিয়া আপোনাৰ 5-10 মিনিট টোপনি ধৰিব, টোপনিয়াই ল'ব। আৰু সোনকালে উঠিবলৈ হ'লে ৰাতি শুব অকণমান সোনকালে, একো নাই। এটাকৈ আমি এচিভ কৰিব লাগিব না। আপুনি মোবাইলত ছিৰিজো চাব বিচাৰিছে, মৰ্ণিং উঠি হেল্ডিও হ'ব বিচাৰিছে, ৱেইট লছ কৰিব বিচাৰিছে, তেনেকৈ নহয়। অকণমান ছিৰিজ মোবাইল চোৱা কমাব, ৰাতি খানাটো কমাব, ৰাতিপুৱা উঠিব লাহে লাহে, আকৌ সেইবোৰ টাইম আপুনি পাই যাব, বহুত টাইম পাই যাব চাবলৈ। তাৰপিছত আমি টাইমিংবোৰ অলপ সিফাল কৰিব লাগে। মই খোজ কাঢ়োঁতে পূৰা চিৰিয়াছলি এনেকৈ খোজ কাঢ়োঁ, কাণত হেডফোন থাকে, কিন্তু মই বেয়া ডান্স থাকোঁ, মানে মোৰ মেণ্টেলি পূৰা ডান্স আৰু পূৰা এক্টিভ মুডত, বিকজ মই এনজয় কৰি থাকোঁ। বাই দ্য ৱে এনেকৈ চাইছোঁ পূৰা নাচি থাকোঁ, ধিনচাক পূৰা নাচি থাকোঁ হা। আৰু ঘৰ পাই গ'লোহি। আপুনি নিজৰ বডিটোৰ কাৰণে ডেইলি 30 মিনিটছ, আপোনাৰ শৰীৰটোৱে আপোনাৰ পৰা মাত্ৰ 30 মিনিট বিচাৰে ডেইলি। যেনে তেনে যি কৰে, খোজকাঢ়ে, দৌৰে, এনেই ঘৰতে ষ্টেপছত ক্লাইম্ব কৰি থাকে, কিবা গেম খেলে, কিন্তু ইয়'ৰ বডি নিডছ মুভমেণ্ট, মিনছ মুভ কৰিব, ৱাক কৰিব, যি কৰে কৰিব, বাছ নিজৰ শৰীৰটোক দিনটো 30 মিনিটছ দিব, তাতকৈ বেছি নালাগে। মানে সেই 30 মিনিটছে আপোনাক ইন ফিউচাৰ বহুত কেতিয়াবা মই ৱৰ্ডছবোৰ পাহৰি থাকোঁ, কিয় বা জানো। আপোনালোকৰ কাৰোবাৰ হয় নেকি এনেকুৱা? সেই 30 মিনিটছটোৱে আপোনাৰ শৰীৰটোক বহুত বেনিফিটছ দিব। অ'কে, এইটো দিনৰ কাৰণে ৰৈ নাথাকিব, মোৰ চুগাৰ হ'ব, মোৰ হাই প্ৰেছাৰ হ'ব, মোৰ কিবা হেল্থ প্ৰব্লেম হ'ব, আৰু মোক ডক্টৰে ক'ব খোজ কিয় কাঢ়া নাই, খোজ কাঢ়িব ৰাতিপুৱা একদম, তেতিয়া পূৰা উঠিম। আৰু ল'ৰা ছোৱালীকো ক'ম তেতিয়া, উঠা কৰা, সোনকালে উঠিলে বেমাৰ আজাৰ নহয়। সেইটো দিনৰ কাৰণে ৰৈ নাথাকিব। বাই দ্য ৱে মই পাই গ'লোহি, এয়া আমাৰ ঘৰৰ পানীৰে ভৰা, দেখিছে নহয়, গোটেই পানী, চাৰিওফালে পানী, বানপানী, বোকা। চপনাখন খুলি পাইছোঁ, এখন আকৌ বন, এইবোৰে ভাল। দেখিছে নহয় গোটেই। আৰু লৈ আহিম নতুন ভিডিঅ'। এতিয়া যাওঁ, গ্ৰীণ টি খাওঁগৈ। এই পিছত ট্ৰাককেইখনে মোৰ চাউণ্ডটো কাটি দিলে, সেইটো কাৰণে মই বেলেগকৈ ৰেকৰ্ড কৰিব লগা হ'ল। আপোনালোকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা পালে, বেয়া পালে, ভাল পালে জনাব। বাই বাই। मिला हूँ अब जो तुमसे, है दिल को मेरे कसम से सुकून मिला, सुकून